তো ওয়েলকাম টু মাই চেনেল। সো পুনৰবাৰ নতুন এটা ভিডিঅ'ত পুনৰ স্বাগতম জনাইছোঁ। আৰু মই আজি ওলাই আহিছিলোঁ এনেই জগন্নাথ মন্দিৰ ফালে, মানে এনেই ওলাই আহিলোঁ আৰু ঘৰত থাকি আমনি লাগিলে। তো ধেমাজিৰ পৰা ৰুমলৈ আহিলোঁ আৰু ঘৰত থাকি মানে বৰিং হৈ যাম, তো সেইটো কাৰণে ওলাই আহিলোঁ। তো চেক কৰা, তো এতিয়া মই পূৰা হাইৱেত আহি আছোঁ আৰু অকলে অকলে, আৰু মোৰ লগত আজি কোনো নাই। তো চেক কৰা ধুনীয়াকৈ ভিউটো আৰু এনজয় কৰা গাইছ। Hold me close till I get up. Time is barely on our side. এইফালে চেক কৰা গাইছ, তো হাইৱেত তো এনেকুৱা খালী ৰাস্তা পালে গাড়ীৰ ৰগৰি মজা লাগে। মানে এনেকুৱা ৰাস্তাত পূৰা ঘূৰি চপাই দিব মন যায় মানে। তো এখনতো বেছি স্পীড নাযায়, 68ত লগ হৈ যায় মানে। যিমানটো যায় গোটেইটো দবাই দিছোঁ মানে। তো দেখিবলৈ পাইছে, আৰু বেক চাইডে এখন আহি আছে গাড়ী। তো তাকে আৰু এনজয় কৰা ধুনীয়াকৈ। তো গাইজ এতিয়া তোমালোকে ধুনীয়াকৈ গান এটা শুনা আৰু এনজয় কৰা। Wastelands through the highways till my shadow turns to sun rays, and on we'll go through the wastelands through the highways, and on we'll go. মানে কি হ'ল, মোৰ ৰেগুলাৰ ব্লগ নাই পোৱা হয় নাই। তো ৰেগুলাৰ ব্লগ দিবলৈ মানে এনেকৈ ভাল ভাল কণ্টেণ্টো পোৱা নাই, আৰু কণ্টেণ্ট লাগে আজিকালি ভাল ব্লগ এটা বনাব যাওঁ মানে। তো সেইটো কাৰণে মই নৰ্মেল ব্লগ দি থোৱা গৈছে, আৰু আগতে ব্লগ দিছিলোঁ, কণ্টেণ্ট আছিলে। আৰু মেইন কথা কলেজ যাবলৈ হয়, ইমানটো টাইম নাপাওঁগৈ আৰু। তো তাকে আৰু আগতে একাউণ্টটো মানে ভাল মানে পূৰা গ্ৰ' হৈ আছিলে মানে। তেতিয়া মানে দিনটো মানে পূৰা গৈছিলে মানে। তেতিয়া লাইক আহিছিলে, ভিউজো আহিছিলে, আৰু এতিয়া নিদি মানে একাউণ্টটো পূৰা ডাউন হৈ গ'ল মানে। এতিয়া নতুনকৈ ষ্টাৰ্ট দিব লাগিব লাহেকৈ। তো চাই ল'ম, ভাল এটা কণ্টেণ্ট লাগিব। আৰু মই মটৰ ব্লগ বনাওঁ বাইকতে, আৰু বাইকত ৰগৰিব লাগিব, তেতিয়া ভাল লাগিব। বাইকত ৰগৰিব লাগিব, গপ্ৰ এটা ল'ব লাগিব, পূৰা ফালি বনালেই ভাল লাগে। মোৰ মানে এনেকৈ অলপ ইমান মানে শান্ত সুস্থকৈ মানে ইমান চলাৰ আদত নাই। ৰবৰ দিলে ভাল লাগে, আৰু ৰবৰ হ'লে তোমালোকেও ভাল পাবা হয়। তো তাকে চেক কৰা। এইফালে বজাৰ আহি পাব হ'ল বৰবৰুৱা, আৰু ইয়াতো সোমাম, বস্তু এটা ল'ব আছে, বস্তু এটা লৈ ল'ম। আৰু এইফালে মই BCPL পাই গ'লোঁ আৰু পইণ্টটো। এইফালে চব য'তে ত'তে সোমাই দিয়ে মানে এইকেইদিন। এইফালে চেক কৰা, এইফালে BCPL পইণ্টটো দেখিবলৈ পাইছা। মান লাহেকৈ বৰবৰুৱা যাব লাগিব। এইফালে বৰবৰুৱা পাই গ'লোঁ গাইজ। বৰবৰুৱা বজাৰ পাই গ'লোঁ, আৰু মায়ে বস্তু এটা ল'ব দিছে মানে, বস্তুটো লৈ লওঁ। দেখিবলৈ পাইছা। তো গাইজ বস্তু লৈ লোৱা হৈ গ'ল। এইফালে মাংস লৈ লৈছোঁ, আৰু এইফালে চাউল আছে। তো এইফালে কিবা বস্তু লৈ লৈছোঁ, আৰু এইটো প্ৰাইভেট বস্তু ক'ব নোৱাৰি। তো তাকে আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ। আৰু এইফালে গছজোপা চব তো ধৰিব পাৰিলে নাই ক'ব পৰা নাই, পূৰা এতিয়া আজাৰ ফুল ফুলিছে। আৰু এইফালে বাগানৰ পাতখিনি দেখিছে নাই কেনেকুৱা সেউজীয়া হৈ আছে। তো মজা লাগিছে আজি। Time is barely on our side. I don't wanna waste what's left.
তো গাইজ ইটান ঘৰলৈ গৈ থাকোঁ নেকি। তো বৰবৰুৱাৰ পৰা আহি গ'লোঁ আৰু মায়ে মাংস ল'ব দিছিলে মানে মাংসটো লৈ লোৱা হৈ গ'ল আৰু ইটান ঘৰলৈ গৈ থাকোঁ আৰু ধুনীয়াকৈ। তো তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিবা। তো তেতিয়া ভাল লাগিব আৰু মই এনেকৈ সপ্তাহৰ মূৰত বা 2-3 মূৰত এটা ব্লগ এৰি থাকিম তোমালোকৰ আগত। তো তোমালোকে পূৰা ফুল ছাপৰ্ট দিয়া, লগৰ মাজত শ্বেয়াৰ কৰি দিয়া, তেতিয়া মোৰ ভাল দিব আৰু যাম ভাল ৰাইড মাৰিম, পূৰা ধুনীয়া ধামাকা ৰাইড মাৰিম। তো মোৰো আশা এটা আছে সেনেকুৱা ৰাইড মাৰিবলৈ। তো মাৰিম, তোমালোকক দিম, দেখাম ধুনীয়াকৈ। তো চাবা, লাইক কৰা আৰু এনজয় কৰা তোমালোকে পূৰা। তো বাই বাই গাইজ। তো লাভ ইউ, জয় অসম গাইজ, বাই বাই।